নমস্কাৰ, আজি মই আপোনালোকৰ মাজলৈ এটি নতুন অসমীয়া কবিতা লৈ আহিছোঁ। কবিতাটোৰ লিখক হৈছে ইছলাম চৌধুৰী আৰু আবৃত্তি নেহা চৌধুৰী। কবিতাৰ শিৰোনাম তাহানিৰ স্মৃতিবোৰ। সাধু কথা লগা হ'ল, অতি যেন আজি সাঁথৰ হৈ ৰ'ল। তাহানিৰ স্মৃতিবোৰে আজি বৰকৈ আমনি কৰে, বেদনা দেখোন হিয়াত নধৰে। মনত পৰেনে কেতিয়াবা দ পথাৰত দেউতাই হাল বোৱা, মাৰ আঁচলত ধৰি মানবাতিত লৈ যোৱা আঠিয়া কল আৰু সান্দাহৰ গুৰি। আলিত বহি খোৱা, দেউতাৰ কাষত বহি ভাগ লোৱা। আকৌচোন কেতিয়াবা নাঙলৰ মুঠিত ধৰি এখোজ দুখোজ কৰি হালখনচোন লৈ গৈছিলোঁ আগবাঢ়ি। কেতিয়াবা আকৌ দেউতাৰ হাতত তুলি দিছিলোঁ জুইৰ লুকুৰা আৰু মোলৈ এটাংখুৰ কাগজৰ বিৰি। দেউতাৰ মুখত উঠিছিল হাঁহি বিৰিঙি, দেউতাৰ পিছফালে মৈখনত বহি আনন্দত উঠিছিল কি যে অমিয়া হাঁহি। আঘোণ মাহত বৰ চোতালত গুচি ধানৰ মৰণ আমাৰ, মাজে মাজে অশনিৰে লাৰা গুটি ধানত ৰৈ না ধৰা। কিৰিলি মাৰি বৰ চালনি লৈ দৌৰি কৰা লৰা ধৰা। পদূলি মুখত আছিল শেৱালিৰে তল সৰা, বৰ পীৰাত বহি চোতালৰ চুকত ককাই চুহিছিল হকাৰ মুখত। সাধু কথা লগা হ'ল, অতি যেন আজি সাঁথৰ হৈ ৰ'ল। ঘৰে ঘৰে আছিল ঢেঁকীৰ বাৰা, শব্দ কেৱল ঢেকুৰ কুৰ কৰা। ঘৰৰ কাঠিত তাঁতৰ শাল, দেখি লাগিছিল কি যে ভাল। উঘা চেৰেকী আৰু যঁতৰ, আজিচোন প্ৰায় নাইকিয়াৰ বতৰ। চেৰি ফুল সিহা গৰক আৰু বোৱা চুঙা, এইবোৰচোন হ'ল উপলঙা। শালগাড়ী মহুৰা আৰু মাকো, সময়ৰ সোঁতত হ'ব নেকি লুকা ভাকু। বৰা চাউল সান্দাহৰ গুড়া, গুড় আৰু লাৰু, এইবোৰ অসমীয়াৰ জাতীয় খাদ্য নহয়নে বাৰু। সকলোচোন লুপ্তৰ দিশে ধাৱমান হ'ল, সকলো দেশী বস্তু বিদেশী বজাৰত যন্ত্ৰত উপলব্ধ হ'ল। সমাপ্ত। নমস্কাৰ, জয় আই অসম। এই কবিতাটোৰ লিখনি আৰু আবৃত্তি কিবা ভুল ক্ৰুটি হ'লে সেয়া আপোনালোকে কমেণ্টৰ